এ কৈ মেলিলি হেৰাই হাতুৰঙি ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধীৰাই কোনেও নুবুজে কাকো নিজকে ধীৰাই শুনেৰে সজোৱা প্ৰজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই কোনে আজি সাজিবহি পাৰিব দুনাই মন সাগৰত তোমাৰেই ছবি পল প্ৰতি পল তোমাকেই ভাবি হেৰ মাতা অষ্ট্ৰেলিয়া কিটা সাৰে যে প্ৰেমৰ গান গাইছে কেনেবাকে নতুনকে প্ৰেমত পৰা নাইতো কথা যে কিছুমান ক তই নহয়নো আৰু কি মন সাগৰত তোমাৰেই ছবি ইনে বেলেগৰ ছবি দেখিব নেকি প্ৰেমত পৰিলেহে দেখিব পল প্ৰতি পল তোমাকেই ভাবি এনে কাৰোবাক ভাবি থাকিব নেকি কথাটো ঠাণ্ডা মগজে ভাব দে সাৰে প্ৰেমত নপৰি তেখেতৰ ৱাইফৰ কথাটো মানে বাইদেউৰ কথাটো মনত পৰিব পাৰে না কিহে মহাপণ্ডিত কিটা কিহৰ আলোচনা চলি আছে নহয় মানে ছাৰ তেনেকুৱা কথা নহয় অহাকালিলে মানে অসমত বিৰাট সাংঘাতিককে বতাহ ধুমুহা আহি ফাটাই দিব বোলে গছ গছনি তাকে আমি আলোচনা কৰি আছো তাৰ মানে তহঁত বতৰ বিজ্ঞানীহে হলিগে এতিয়া ছাৰ সেইটো নহয় দিয়ক তেনেহলে হয়নো কি আমাৰ এটা ডাঙৰ প্ৰশ্ন ছাৰ বৰ্তমান সময়ত অসম আৰক্ষীৰ মাজত তুলপাৰ লগাই থকা খবৰটো কি এছআই জুনমনি ৰাভাৰ মৃত্যুৰ খবৰ যিটো এতিয়া সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰিছে হয় বহুতে ক'ব বিচাৰিছে এয়া এক প্ৰি প্লানিং হত্যা আছিল বহুতে ক'ব বিচাৰিছে বহুতে প্ৰকাশ কৰিছে বিভিন্ন ধৰণৰ নতুন নতুন তথ্য ফাদিল হৈছে বেলেগ বেলেগ ধৰণৰ ৰহস্য ইয়েছ ছাৰ আৰু যদি আমাৰ এখন স্কুল নহয় নিউজ চেনেল হোৱা হেতেন তেনেহলে মই পোন প্ৰথমতে এইটো নিউজ প্ৰকাশ কৰিলোঁ হেতেন বজাই দিলোঁ হেতেন চাওক মই এইবিলাক এছপি ডিচিয়ে জানিব মোৰ লগত ইমান মই খবৰ লোৱা নাই খালি শোক সন্তপ্ত পৰিয়াললৈ মই সমবেদনা জনাইছো এই বাতৰিটো দেখোন মই দেখি পোৱাই নাছিলোঁ হয় ছাৰ নিউজটো দেখি অকণমান কিবা এটা বেয়া লাগিছে ছাৰ এজন হৈছে তেখেত আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতে যদি এনেকুৱা অকণমান ধৰণৰ উপলুঙা মন্তব্য কৰে এনেই কিবা এটা ভাল নালাগে কৰবাত কিবা এটা এনকাউণ্টাৰ হ'ল অকণমান বেলেগ ধৰণৰ ঘটনা সংঘটিত হৈ কোনোবাই মৃত্যুবৰণ কৰিলে তেতিয়া মুখ্যমন্ত্ৰী মহোদয় কিন্তু অকণমান ষ্ট্ৰিক্টলি ফলো কৰি যে যদি দুখ হৈছে তেনেহলে দুখীয়া শাস্তি পাব বুলি মানে কৈছিলে কিন্তু আজিৰ তাৰিখত এইটো মন্তব্য অকণমান ভাল নালাগিলে হয় এছআই জুনমনি ৰাভা তাইওতো আমাৰ অসম আৰক্ষীৰ সদস্য আছিল কিন্তু তেখেতৰ ঘটনাটোক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সিমান এটা গুৰুত্ব দিয়া যেন নাই তেনেকুৱা অনুভৱ হৈছে যি কি নহওক ছাৰ আমি আশাবাদী যে যদিহে এইটো বেলেগ ধৰণৰ ৰহস্যময় ঘটনা তেনেহলে ৰহস্য ফাদিল হৈ যদি দুখ হৈছে দুখ কৰিছে দুখীয়া শাস্তি পাব লাগে Yes, আমিও তাকে বিচাৰো গাইছ আপোনালোকে কি বিচাৰে হেতু তলত কমেন্ট কৰিব A few moments later মনটো অকণমান ফ্ৰেছ হৈ লৈ এতিয়া আমি ক্লাছটোৰ পৰৱৰ্তী অংশলৈ যাম দেই শুনিবি দেই বোপাইহঁত হয় ছাৰ আপুনি একো টেনচন কৰিবই নালাগবে প্ৰশ্ন সোধাক উত্তৰ দিম চা মই কিবা এটা বুজাম তহঁতে বুজি যাবি চেষ্টাটো মাইন ছাৰ বুজিবলৈ যদিহে মাইণ্ডত সোমাই নাক চকলাই বুজিম দিয়ক আপুনি বুজাই যাওক ভাল ল'ৰা ঠিক আছে শুনি যা ব্ৰহ্মপুত্ৰ নদীখন হিমালয়ত উৎপত্তি হৈ ফেঞ্চি বজাৰ ভৰলু পাণ্ডু সদিলাপুৰ হৈ বৈ গৈ বংগোপসাগৰত পৰিছে কিবা বুজিলি না ছাৰ ধুনীয়াকৈ বুজিলোঁ দিয়ক সোপাডাল বুজিছ ময়ে বুজি পোৱা নাই তহঁতে কি বুজিবি মানে ছাৰ বুজিলোঁ ভালকে এনে যদি কি বুজিলি কচোন ইয়াৰ পৰা ছাৰ ইয়াৰ পৰা কেইবাটা কথা বুজিব পাৰি যেনে হিমালয় পৰ্বতৰ দ্বাৰাহে ব্ৰহ্মপুত্ৰ নদীখন উৎপত্তি হৈছিলে তাৰ পাছত ফেঞ্চি বজাৰৰ ওচৰত ভৰলু নদী আছে পাণ্ডু নদী আছে সদিলাপুৰ নদী আছে আৰু সেইবিলাকেৰে ব্ৰহ্মপুত্ৰ নৈ বৈ গৈছে আৰু বংগোপসাগৰত পৰিছে মানে সমাপ্তি হৈছে কামাই ল'ৰাহঁতৰ বুজাৰ শক্তি দেখোন বাঢ়িছে ছাৰ কেনে লাগছে এতিয়া মাকা অষ্ট্ৰেলিয়া ফালি দিছ তামান মজা ফাটাই দিছ এনজয়মেন্ট মজা হৈছে এ মজা ছাৰ
হ'ব দে ওকে ছাৰ লাহেকৈ নতুনকৈ পাছতীয়াকৈ নিউটনৰ চতুৰ্থ সূত্ৰ এটা ওলাইছে তহঁতে দেখোন চতুৰ্থ সূত্ৰ পঞ্চম সূত্ৰ আগতে উলিয়াই এটালি আকৌ এতিয়া ওলাইছে না হয় ছাৰ আপুনি ঠিকেই শুনিছে বোলে নিউটনৰ চতুৰ্থ সূত্ৰ এটা ওলাইছে যিটো সূত্ৰ বৰ্তমান সময়ত পুৰা খাটি গৈছে মানে মিলি গৈছে ৱাও তেনেহ'লে মোৰ মনটোৱে বাৰে বাৰে কৈছে আই এম ভেৰি এক্সাইটেড শুনিবলৈ নিউটনৰ চতুৰ্থ সূত্ৰটো ওকে ছাৰ নিউটনৰ চতুৰ্থ সূত্ৰ মতে সীমিত গতি গন্তব্যস্থান তীব্ৰ গতি স্বৰ্গস্থান ৰ এনালাইচিছ কৰিব লাগিব নিউটনৰ চতুৰ্থ সূত্ৰ মতে সীমিত গতি গন্তব্যস্থান কিন্তু তীব্ৰ গতি স্বৰ্গস্থান মানে ঠিক কথাটো মই বুজি নাপালোঁ ছাৰ শিক্ষক হোৱাৰ উদ্দেশ্যে আপুনি কিন্তু এইটো কথা ইমান সহজে বুজি পাব লাগিছিল বুজি নাপালোঁ বুলি তহঁতে কি বুজাই নিদিবি বুজা জল্দি বুজা কি কথা কয় হে ছাৰ কিয় বুজাই নিদিম হে দেছানে বুজাই দে ওকে ছাৰ ধৰি লৈছোন কোনোবা দুজন বাইক আৰোহীয়ে বাইকত কৰবালৈ গৈ আছে সীমিত গতিত গৈ আছে তাৰ মানে সি নিশ্চিত যে গন্তব্য স্থানত মানে যলৈ গৈছে তাত পাবগে অৰ্থাৎ সীমিত গতি গন্তব্য স্থান কিন্তু যদি ছাৰ দুজন বাইক আৰোহীয়ে পুৰা স্পীডত তীব্ৰ বেগত পুৰা ফাটাই মেলি বাইক চলাই কৰবালৈ গৈছে তেন্তে সেই দুজন ব্যক্তি গন্তব্য স্থানত নেপাবগেও পাৰে আধা ৰাস্তাতে এক্সিডেণ্ট হৈ মেলি গন্তব্য স্থান নোপোৱাৰ আগতে স্বৰ্গস্থানো পাবগে পাৰে গতিকে সেইবাবে কোৱা হৈছে বিশেষকৈ এইটো সময়ত বৰ্তমান সময়ত যে নিউটনৰ চতুৰ্থ সূত্ৰটো হৈছে সীমিত গতি গন্তব্য স্থান কিন্তু তীব্ৰ গতি স্বৰ্গস্থান বোপাইহঁত তহঁতে বুজিছ যেনেকুৱা বুজাইছ তেনেকুৱা তহঁতৰ এই স্কিলবিলাক কিন্তু লাহে লাহে বৰ ডেভেলপ হ'ব ধৰিছে এনে কি খাই মেলি ডেভেলপ কৰিছ কচোন ক কি কথা সুধে হে আপুনি ছাৰ আমি ন কেনেকৈ জানিম কি খাই আমাৰ স্কিলবিলাক ডেভেলপ কৰিছোঁ নৰ্মেল বস্তু এটা খাং না বেলেগটো একো নেখাঙে না কি খাইছোঁ বা বেলেগকে আমিতো একো খোৱা নাই দেখোন ঠিক আছে দে মই এনে জাষ্ট অলপ ধেমালি কৰি লওঁ ভাল লাগিল আজি ক্লাছটো কৰি মজা দে সুন্দৰ হৈছে আজিলে আমি ক্লাছটো ছুটিকে দিম চাগে ন আপুনিহে জানিব ছাৰ কাৰণ আপুনি হৈছে শিক্ষক আমি হৈছো ছাত্ৰ আপুনি 1 চকা আমি 5 চকা আপুনি গ'লে আমিও যাম আপুনি থাকিলে আমিও থাকিম কথা কিমানে ছাৰ ল'ৰা কথা বৰ মুখত কি চাবি পানী নহকা হ'ব দে ওকে ছাৰ থেংক ইউ ছাৰ ঠিক আছে চলো